নিশা হঠাৎ টোপনিৰ পৰা সাৰ পাই উঠে নেকি? সঘনাই এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হয় নেকি? ইয়াৰ কাৰণ কি জানেনে? ৰাতি শুই থকা অৱস্থাত হঠাতে কেতিয়াবা টোপনিৰ পৰা সাৰ পাই উঠে নিশ্চয়। ইয়াৰ কাৰণ হৈছে টোপনি। যদি নিশা পৰ্যাপ্ত টোপনি নহয় তেন্তে ই আপোনাৰ স্বাস্থ্যৰ বহু ক্ষতি কৰিব পাৰে। কোনেনো নিবিচাৰে দিনটোৰ কামৰ অন্তত যেতিয়া ৰাতি শুবলৈ যায় তেতিয়া তেওঁলোকে সোনকালে টোপনি নহাটো। কিন্তু সকলো জানি বুজিও যেন সকলো অজ্ঞাত। প্ৰায়ভাগ স্বাস্থ্য বিশেষজ্ঞই পৰামৰ্শ দিয়ে যে এজন সুস্থ ব্যক্তিয়ে 7 ঘণ্টাৰ পৰা 8 ঘণ্টা টোপনি যাব লাগে। কিন্তু কিছুমান লোকৰ দৈনিক 7-8 ঘণ্টা টোপনি নাহে, কাৰণ তেওঁলোকে ৰাতি বাৰে বাৰে সাৰ পাই থাকে। তাৰ পিছত পুনৰ টোপনি আহিবলৈ বহু সময় লাগে। এই সমস্যাৰ পৰা কেনেকৈ হাত সাৰিব পাৰি সেয়া জানো আহক। ৰাতি শোৱাৰ পূৰ্বে যিবোৰ বস্তুত প্ৰচুৰ পৰিমাণে কাৰ্বহাইড্ৰেট থাকে সেইবোৰ বস্তু খাব নালাগে, য'ত চাউল, চিপছ, আলু, কল আৰু পাস্তা আদি অন্তৰ্ভুক্ত। কাৰ্বহাইড্ৰেটৰ বস্তুৱে টোপনি অহাত বাধা সৃষ্টি কৰে আৰু সেইবাবে ৰাতি বাৰে বাৰে সাৰ পায়। ভাৰতত চাহ কফি খোৱা লোকৰ অভাৱ নাই। ৰাতি চাহ কফি খালে টোপনি অহাত বাধাৰ সৃষ্টি কৰিব পাৰে, কিয়নো ইয়াত প্ৰচুৰ পৰিমাণে কেফেইন থাকে। প্ৰায়ে আমি টোপনিৰ পৰা মুক্তি পাবলৈ আৰু সতেজ অনুভৱ কৰিবলৈ চাহ অথবা কফি খাওঁ, কিন্তু শোৱাৰ 2-3 ঘণ্টা আগতে এই কাম একেবাৰে নকৰিব। মানসিক চাপৰ বাবেও আপোনাৰ টোপনি অহাত বাধা সৃষ্টি হ'ব পাৰে। সেইবাবে শোৱাৰ পূৰ্বে চিন্তাবোৰ মনৰ পৰা আঁতৰাই পেলাবলৈ চেষ্টা কৰিব। নিউজ ডেস্ক ৰিপৰ্ট, NDTV।